তো হে গাইজ ৱেলকাম টু মাই চেনেল হিতেন অসম আৰু মই কৈছোঁ জুবিন দাৰ যে ওলমি ওলমি চনটো ৰিলিজ হৈছিলে সেই গানটোৰ শ্বুটিং প্লেচত তো ময়ো যাম আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ চলো তো গাইজ আহি পালোঁ মই ৰাস্তা তো এইফালে যায় জোৰত তিনিআলি আৰু এইফালে যায় নাৰেংগী তো আমি এইফালে যাব লাগিব তাৰমানে মই আৰু তো গাইজ বেছি টাইম নাই আৰু 5 মিনিট বা 10 মিনিটতে পাই যাম তো স্কিপ নকৰিব চাই থাকিব মজা লাগিব গাইজ ইয়াৰ পঁচিছবাৰ থিয়েটাৰ আহি আছে গীতানগৰত সকলো আহিব লগ পাম আৰু গাইজ লগতেতো গীতানগৰ পূব ৰাজহুৱা নামঘৰ হয় যিটো 1970 চনতে হৈছিলে বহুত পুৰণি এই এৰিয়াটোৰ চবতকৈ পুৰণি নামঘৰ বুলি ক'লে এইটোৱে হয় আমাৰ গীতানগৰৰ চ' এতিয়া গৈ আছোঁ চাই থাকিব গাইজ যিহেতু আজি শনিবাৰ তো গধূলি ইয়াত আহিম প্ৰসাদ খাবৰ কাৰণে তো চাই থাকিব ভিডিঅ'টো ভালকৈ মই কৈছোঁ সেইটো হ'ল গেট তো গৈ আছোঁ গাইজ তাতে আৰু গাইজ লগতে এই মন্দিৰত দাদাজনক লগ পালোঁ দাদাজনক তাৰমানে ভালকৈ নেদেখে মানে আপুনি অলপমান দেখা পায়নে নে একেবাৰে দেখাই নাপায় একেবাৰে তেওঁ দেখা নাপায় কিন্তু অনুভৱ কৰিব পাৰে আৰু এওঁ জুবিন দাৰ সমাধিটো গৈছিল আমি সকলোৱে হয়তো দেখা পাইছোঁ মানুহজনক তো দাদা খবৰ কেনেকুৱা ভালে আছে ন আজি শনিবাৰ সেইকাৰণে বহিছে মই অলপ গীতা মন্দিৰৰ পৰা আহি পেলাই আপোনাক লগ কৰিছোঁ ঠিক আছে আৰু দাদাক মই মাজে মাজে মানে ৰাস্তা পাৰ কৰি দিওঁ হয়নে দাদা তো আপোনালোকৰ যোনে ভিডিঅ'টো মোক চাই আছে প্লিজ এনেকুৱা মানুহবোৰক দেখা পালে ৰাস্তা এটলিষ্ট পাৰ কৰি দিব বহুত বেছি ভাল আৰু এয়া হৈছে আমাৰ ওচৰত থকা হনুমান মন্দিৰ গধূলি ইয়াত প্ৰসাদ খাবৰ কাৰণে এতিয়া গীতা মন্দিৰ যাব লওঁ এইখনে হ'ল গেট গাইজ তো গাইজ সোমাই দিলোঁ মই ভিতৰত এতিয়া গৈ আছোঁ চাৰিব গাই তো গাইজ ভিতৰত সোমাই এনেকৈ দেখা পালোঁ দেৱীবিলাক মা চ' ইয়াতে এনেকৈ ৰাখিছে কিন্তু কি জংঘল সেইটো বস্তু বেয়া লাগিছে এইবিলাক কিমান লেতেৰাত ৰাখিছে বস্তুবিলাক বহুত বেছি বেয়া লাগিছে কিন্তু কি কম উপায় নাই জয় মা দুৰ্গা জয় মা সৰস্বতী জয় মা লক্ষ্মী মাও আছে ইয়াত চ' এটা সেৱা কৰিলেও কি কৰিম আৰু ইয়াত বাহিৰে ন তো বলক গাইজ গৈ থাকোঁ আমি আৰু গাইজ এয়া হ'ল আপ পূৰা আপ এই আৰু গাইজ পাবৰ কাৰণে বেছি দূৰ নাই বহুত ভাল লাগিছে মই আপবিলাক দেখাও নাই আৰু লগৰ কেইটা মানে মোক মাত দি গ'ল দেখা পালি তহঁতে তো আৰু জাষ্ট 1 2 3 তো গাইজ ফাইনেলি পাই গ'লোঁ সেই মন্দিৰটো আৰু মন্দিৰটো ক'ত অৱস্থিত গোটেইখিনি মই এই ভিডিঅ'টো কৈ দিম তো বলক ভিতৰলৈ যাওঁ গাইজ এয়া হ'ল জয় শ্ৰীৰাম ৰাম ৰাম এইফালে খুব ধুনীয়াকৈ বান্দৰ পোৱালিবিলাক আছে চব খেলি আছে তো মই যাই আছোঁ ভিতৰত আৰু এয়া হ'ল অৰ্জুন আৰু কৃষ্ণ ইয়াত কলি যুগৰ কথাবিলাক যে কৈ আছিল আৰু তো ভিতৰত যাই আছোঁ চলো গাইজ এয়া হ'ল মন্দিৰৰ ভিতৰ ভাগ তো এই মন্দিৰটো কিমান বছৰ পুৰণি খুৰাজনক ধুনীয়াকৈ সুধিম আৰু ভিতৰত গৈ আছোঁ চাই থাকিব গাইজ আৰু গাইজ এয়া হ'ল মন্দিৰৰ ভিতৰ ভাগ খুব ধুনীয়া আৰু খুৰাজনক সুধোঁ মন্দিৰটোৰ বিষয়ে চাই থাকিব আৰু লাষ্টত সেই শনি মন্দিৰটো যাম তাতে প্ৰসাদ খাম চাই থাকিব গাইজ A few moments later. তো গাইজ এয়া হ'ল আমাৰ প্ৰভু ঈশ্বৰ হয়নে আৰু খুৰাক লগ পালোঁ খুৰা প্ৰথমতে আমি পূজাটো কৰি লওঁ তাৰপিছত লগ পাই আছোঁ তো ৰাইজ এয়া মন্দিৰৰ খুৰাজন লগ পালোঁ খুৰাজনক সুধিম আমি আৰু এই মন্দিৰটো ক'ত অৱস্থিত তেওঁ ক'ব আৰু খুৰা এই মন্দিৰটোৰ লোকেশ্যনটো ক'ত বাৰু মন্দিৰটোৰ লোকেশ্যন এইটো গীতানগৰ হয় গীতানগৰ আপোনালোকে সকলো আহিব ইয়াত গীতা মন্দিৰ বুলি কয় আৰু এইটো বহুত পুৰণি মন্দিৰ আমি শুনিছোঁ বহুত পুৰণি মন্দিৰ আৰু 1975ৰ পৰা স্থাপিত অ' মাই গড 1975ৰ পৰা মানে কি ক'ম আৰু বহুত পুৰণি মন্দিৰ আপোনালোক সকলোৱে আহিব আৰু বহুত ভালকৈ বনাইছে এতিয়া চ' ৰাম আৰু কৃষ্ণ একেই আছিলে একেই ৰাম কৃষ্ণ একে মহাদেৱ সকলোবোৰ একেই জানো ন বিষ্ণু অৱতাৰ হয় হনুমানজী চব একেই আৰু ন চব একেই আৰু ভগৱান নামবিলাক সেই চ' তেওঁ মানে আমি অফ কেমেৰাত বহুত কথা পাতিলোঁ আমি তেওঁ বহুত ভাল মানুহ আৰু তেওঁ কৈছে যে সকলো মোৰ ভিডিঅ' যিমান চাই আছে সকলোকে তাৰমানে ইয়াত আহিব লাগে আৰু ভিডিঅ'টোৰ শেষত আৰু ভিডিঅ'টো আছে বাৰু অলপ দীঘলীয়া কৰিম কিন্তু তাৰে শেষতে খুৰাজনে কিবা এটা মন্ত্ৰ কৈ দিব সকলোখিনিৰ কাৰণে সকলোখিনি কিবা এটা কৈ দিয়ক ধুনীয়াকৈ তো ভাল লাগিব শুনি চ' খুৰা ওম শান্তাকাৰং ভুজগশয়নং পদ্মনাভং সুৰেশং বিশ্বধাৰং গগনসদৃশং মেঘবৰ্ণং শুভাঙ্গং লক্ষ্মীকান্ত কমলানয়ন যোগীর্বিদ্যানগম্যং বন্দে বিষ্ণু ভবভয়হর সর্বলোকৈকনাথং নমো ব্রহ্মণ্য দেবায় গোব্রাহ্মণ্য হিতায় জগদ্ধিতায় কৃষ্ণায় নমো নমো তপকর্মণবঞ্চ পূর্ণ করি গোপালে রক্ষা জয় কৃষ্ণ স্মরণ করি হরি বল হরি বল হরি
শুনিলে কৃষ্ণাই বাসুদেৱ হৰে পৰমাত্মনে প্ৰণতনাশ গোবিন্দাই নমো নমঃ গাইছ এতিয়া এই মন্দিৰৰ পৰা বাই বাই লওঁ তো লগ পাই আছোঁ একদম তাতে তেতিয়া যে লগ পালোঁ শনি মন্দিৰ তাতে লগ পাইছোঁ গাইছ Later. তো গাইছ আহি পালোঁ এতিয়া শনি মন্দিৰ আৰু এতিয়া আমি ইয়াতে প্ৰসাদ খাম হয়নে খুৰা য়েছ আৰু গাইছ লগতে মাক লগ পালোঁ ইয়াত ধূপ জ্বলাই আছে আমি অলপ ধূপ জ্বলাই দিওঁ ইয়াতে আছে আমাৰ হনুমান বাবা আৰু ইয়াত আছে শনি বাবা তো লগ পাইছোঁ তো গাইছ আহি গ'লোঁ বাবাৰ ওচৰত ওম হম হনুমতে নমঃ এটা জয় শ্ৰীৰাম বুলি কমেণ্ট কৰি দিব আৰু জয় জুবিন দা বুলি এটা কমেণ্ট কৰি দিব আৰু বাবাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সকলো যাতে মনৰ আশা পূৰণ হয় তো জয় শ্ৰীৰাম আৰু গাইছ এতিয়া প্ৰসাদ খাম আমি ধুনীয়াকৈ ৰাহুল লগতে বাইদেউ কেনেকুৱা লগ পালোঁ কেনেকুৱা লাগিছে আহি ভাল লাগিছে ভাল লাগিছে আপুনি প্ৰায় আহে বোলে প্ৰায় আকৌ অঁ আপোনাৰ ছোৱালী হয় অ'কে মোৰ হাজবেণ্ড হয় আচ্ছা নমস্কাৰ দেই আৰু খুৰাটো আমি চিনিয়ে পাওঁ সকলোৱে চিনিয়ে পায় এইটো পাৰ্মেণ্ট আৰু একদম তো বাইদেউক লগ পালোঁ ইয়াতে প্ৰসাদ খাই গৈছোঁ ধুনীয়াকৈ বাকী ভালনে খবৰ আমি আজি ভোগ দিছোঁ ইয়াৰে অঁ হয় নেকি ভোগ দিছোঁ অ'কে আচ্ছা এনেই কোনোবা কোনোবা এনেকৈ দি থাকে আৰু অঁ অঁ কোনোবা পায়স ভোগ দিয়ে কোনোবা খিচিৰি ভোগ দিয়ে অঁ মাহঁতৰ আজি খিচিৰি ভোগ দিছে শনি মন্দিৰত আৰু অঁ শনিবাৰ পুৰা ৰক একদম ৰক চ' ঠিক আছে বঢ়িয়া আৰু ইয়াৰ দাদাজন লগ পালোঁ দাদা কেনেকুৱা এনে ভালেই আপুনি নিজে বনায়নে নিজে বনায় ন বঢ়িয়া গাইছ এয়া মাও খাই আছে খিচিৰি একদম তাজা তাজা খিচিৰি ইয়াতে হয় তো ভাইটি আছে তো আহিব দেই ইয়াত মই লচোন দি দিম পিছত গাইছ এনেকৈ বাবাক মাত দি গৈ থাকোঁ আৰু গাইছ তো গাইছ ফাদাৰ আহি গ'ল নিবৰ কাৰণে তো গৈ থাকোঁ আৰু এতিয়া গাইছ নামি দিলোঁ গাড়ীৰ পৰা গৈ থাকোঁ এতিয়া তো খুলি দিলোঁ ফাৰ্ষ্ট 10টা তো গাইছ এইবাৰ আহি পালোঁ মই ঘৰ কাৰণ মোৰ উঠি আছে অলপ জ্বৰ মাৰি দিওঁ মই দৰ্জা কাৰণ ঘৰৰ মই একমাত্ৰ ৰজা দি দিওঁ মই ফেন যদি অলপ আপুনি খাই লৈছে নেমু খাই দিয়া ফাটি যাব হেং বাই বাই শেষ বুলিতো শেষ নহয় আকৌ আৰম্ভ হয় জয় জুবিন দা জয় আই বাই বাই